sama macam mereka rumah enggak kunta main lewat. Hello everyone, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই দীপিকাই আদৰণি জনাইছোঁ। আজি মই ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া পিছবেলা হ'ল। এতিয়া মই আজৰি হৈ কাম বন কৰি আজৰি হৈ দেহানকো স্কুলৰ পৰা আনিলোঁ। আনি এতিয়া অলপ বহিছোঁ। ওপৰত বতাহ মাৰি আছে, গৰম ৰ'দ চব কিমান ৰ'দ দিছে। ৰ'দত গৰম বহুত হৈছে। এতিয়া অলপ ৰ'দৰ ওপৰতে বহি দিছোঁ। আমাৰ চদৰ ওপৰখন চাওঁ আকৌ ইমান লেতেৰা হৈ আছে। তাৰপিছত এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৰোঁ কি নকৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই যাব। কি কৈছে সেইবোৰ? কি কৈছে এইবিলাক? কোন দখলে তাত তল ওপৰলৈ চাই পৰি দিব নালাগে, ব'লা। এই ভিডিঅ' কৰিয়ে গৈছোঁ, ব'লা। परिवेश कितने सुंदर है माने हमारे माने आमार परिवेश हाँ ठीक है কালি আগতে থকা দোকানৰ ঘৰৰ পৰা তাত এল'ভেৰা গছ আছিলে, এল'ভেৰা এজোপা আনিলোঁ। এতিয়া মই টাব এটা ৰুবলৈ লৈছোঁ। আগতে এনেকৈ এইজোপা কেইবাজোপাও আছে তাত, মই এইটো আনিলোঁ। বয়াম এটা কাটি ইয়াত ৰুই থৈছিলোঁ মই আগতে। এতিয়া মই টাব এটা ৰুম। ফোনটো থৈ লৈছোঁ, এতিয়া টাবটো আনিম। এইটো টাবত মাটি ভৰাই আনিছোঁ। আন্ধাৰ উঠিছে নেকি? এইটো ইয়াতে ৰাখি দিলোঁ এল'ভেৰাজোপা এইডোখৰতে। এল'ভেৰা ইমান বেছি একেবাৰে ভিতৰতো ৰাখিব নোৱাৰি, একেবাৰে বাহিৰতো ৰাখিব নোৱাৰি। সেইটো কাৰণে ইয়াতে থৈ দিছোঁ। গুড মৰ্ণিং। আজি ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। দেহানৰ স্কুল খোলাৰ কাৰণে টিফিন চিফিনবিলাক যোগাৰ কৰি লওঁ। তাক স্কুললৈ ভাত খুৱাই পঠিয়াব লাগিব। সি ভাত যিহেতু নিদিলে দেৰি কৰে, সেইকাৰণে মই খিচিৰি খুৱাই পঠিয়াওঁ তাক। খিচিৰি অলপ পাতি লওঁ এতিয়া।
হাই গাইজ, ৰাতিপুৱা দেহা মানুহ স্কুলত থৈ অহাৰ পিছত ভিডিঅ' কৰি পিনে সময় পোৱা নাই, কামত লাগি আছিলোঁ। এতিয়া অলপ আগতে আজৰি হ'লোঁ। বা আহিছে আৰু লগত ভাগিন দুজনী, এজনী সৰুজনী মৰমী, তাইৰ নামটো কি তোমাৰ? ক্ৰিষ্টিনা বৰুৱা। বাহ, ধুনীয়া নাম দেই। তুমি হাই কৈ দিয়াচোন। তুমি কি কৈছা? ৰং কৈছা? বাইদেউহঁতৰ কাৰণে ভাত বনাই আছোঁ। ভাত হৈ গ'ল। দালি মটৰ বনাইছোঁ মই। মটৰ সেইখিনি বইল কৰিলোঁ, তেল মাৰিব আছে সেইখিনি। এতিয়া পিঁয়াজ কাটি আছোঁ মাংস বনাবলৈ। মাংস অলপ আনি দিলে অজয়। মই বাটৰ পৰা আনিলোঁগৈ, দেহামক আনিব গৈছিলোঁ স্কুলৰ পৰা। আনিব যাওঁতে তেতিয়া মই লৈ আহিলোঁ। এতিয়া চব্জি মানে কি আৰু পিঁয়াজ কাটিছোঁ আৰু পিঁয়াজ কাটি মাংসখিনি পটাপট বনাই লওঁ। সিহঁতো আকৌ যাবগৈ লাগিব নহয়, নহ'লে দেৰি হ'ব। গাহৰি মাংস বনাম, একদম চিম্পুলকৈ বনাম। তেতিয়া ৰেচিপিটো শ্বেয়াৰ নকৰি নাথাকোঁ, নহ'লে ৰেচিপি দেখুৱাই বহুত দেৰি হৈ যাব। মৰমী চলাই যোৱা। এইটো মটৰ ঘুগুনি বনালোঁ আৰু এইখিনি গাহৰি মাংস বনালোঁ। এইটো পটল দিছোঁ, পটল, বিলাহী, আলু দিছোঁ। তাৰপিছত এইটো সৰু আলু ভাজিলোঁ। হাই এভৰিৱান, বাইদেউহঁত গ'লগৈ। মই এতিয়াহে ভিডিঅ' কৰিব লৈছোঁ। গধূলিয়ে হ'ব আৰু এতিয়া। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। মই এতিয়া হাঁহ পোৱালি চৰাই আছোঁ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বাই বাই।